নমস্কাৰ, মই দিশাই আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ নতুন বস্তু এটা আনিছোঁ, গতিকে মই ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু লগতে ভাবিছোঁ আজি কেক এটা বনাওঁ। চ' আহক কেক বনাওঁ আৰু সেই নতুন বস্তুটো কি দেখাওঁ। আহি গ'ল আমাৰ মাইক্ৰ'ভেন। এতিয়া পূৰা কেক বনাম আৰু আপোনালোকলৈ ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ কৰিব। ধুনীয়া ধুনীয়া কেক, ধুনীয়া ধুনীয়া বস্তুবোৰ বনাই বনাই খুৱাম আৰু আপোনালোকক, নে কি কয়? হৈ গ'ল, এইটো আমাৰ আহি গ'ল অভেনটো। এইখিনি তাৰ লগত দিয়া সজি মই হাফ কেজি কেক এটা বনাম। চ' হাফ কেজি কেকটোৰ কাৰণে মই কি লৈছোঁ আপোনালোকক দেখাই আছোঁ। 240 ml কাপ এটাৰে মই 1 কাপ ময়দা লৈ লৈছোঁ, আৰু 60 ml কাপ এটা সৈতে মই 1 কাপ চেনি লৈ লৈছোঁ, আৰু 120 ml আধা কাপ গাখীৰ লৈ লৈছোঁ, আৰু 30 ml কাপটোৰ সৈতে 1 কাপ ৰিফাইন অইল লৈছোঁ, 1 টিস্পুন মই বেকিং পাউডাৰ লৈছোঁ, আৰু হাফ টিস্পুন বেকিং ছ'ডা লৈছোঁ, আৰু 1/4 এভাগ অকণমান নিমখ লৈ লৈছোঁ, ইটো চাহ। তাৰপিছত আজি মই বনোৱা কেকটো ৰ'জ কেক বনাম, মানে এচেণ্টটো মই ৰ'জৰ ইউজ কৰিম। চ' 2টা ডিমো লাগিব মোক। এতিয়া মই ডিম 2টা প্ৰথমতে ফেটি ল'ম। পূৰা হাই স্পীডত মই ডিম 2টা প্ৰথমতে ফেটি লৈছোঁ। অলপ টাইম এনেকৈ ফেটি পেলাই পূৰা ফেন নিচিনা হৈ যাওঁতে মই তাত এড কৰিম আগৰ পৰা পিচি থোৱা অলপমান চেনি। তাত সোৱাদ অনুসৰি মই চেনিখিনি দি দিছোঁ। আমাৰ ঘৰত যিহেতু বেছি চেনি নাখায়, তো মই অলপ কমাই দিছোঁ। এতিয়া এইখিনি অলপ ক্ৰিমি টাইপত ফেটিম, আৰু এইখিনি যেতিয়া এনেকৈ হৈ যাব তেতিয়া মই তাত আধা কাপ ৰিফাইন অইল এড কৰি দিছোঁ। এতিয়া মই ইয়াত ময়দাখিনি যোগ কৰি পেলাই এনেদৰে এখন চামুচেৰে এনেকৈ মিলাই থাকিম, কম কমকৈ দিম। আৰু যদি সেইখিনি অলপ বেছি থিৰ যেন পাওঁ তেতিয়া ইয়াত লাহে লাহে অকণমানকৈ গাখীৰ এড কৰিম। দেখিছেনে? এতিয়া বাটাৰখিনি ৰেডি কৰি ল'লোঁ, আৰু এতিয়া ইয়াত মই এটা কেক পেন লৈ লৈছোঁ। তাত অকণমান ৰিফাইন দি এনেদৰে মোহাৰি তাত এখন কাগজ দি ল'ম। চাৰিওফালে কেক পেনটোৰ ৰিফাইনখিনি লগাই লৈছোঁ যাতে কেকটো ধুনীয়াকৈ লাগি নধৰে। এতিয়া মই কাগজখন এড কৰি দিলোঁ, আৰু এতিয়া বাটাৰখিনি তাত দি দিছোঁ লাহেকৈ। গোটেই বাটাৰখিনি দিয়াৰ পিছত মই অলপ কেক পেনটো এনেদৰে জোকাৰি দিছোঁ যাতে তাত এয়াৰ বাবলছ নহয়, নহ'লে কেকটো ভালদৰে ফুলি নুঠিব। এতিয়া মই অভেনত ভৰাই দিলোঁ ধুনীয়াকৈ, আৰু 30 মিনিটছৰ মই টাইম ছেট কৰি দিলোঁ। হয়, মানে মই কেকটো আইচিং কৰিবলৈ ক্ৰীমখিনি প্ৰথমতে ফেটি ল'ম। এতিয়া সাধাৰণতে মই ডিলাইটৰ ক্ৰীম ইউজ কৰোঁ। তো 240 কাপটোৰ সৈতে মই 2 কাপ এনেদৰে ৰুম টেম্পাৰেচাৰৰ ক্ৰীম লৈ লৈছোঁ। একচুৱেলি যেতিয়া ফ্ৰিজত ক্ৰীমটো থোৱা হয় তো আইচ হৈ থাকে, গতিকে কিছু সময় আগতে এইটো উলিয়াই ল'ব লাগে। ক্ৰীম কমেই আছিলে, সেইকাৰণে মই ভাবিলোঁ গোটেইখিনি লৈ লওঁ, আৰু সেইখিনি নষ্ট কৰাতকৈ এইখিনিও লৈ ল'লোঁ গোটেইখিনি। এতিয়া আইচিং কৰিম। এতিয়া মই আইচিং কৰিম প্ৰথমতে ল' টেম্পাৰেচাৰত, মানে 1 নম্বৰটো, তাৰপিছত লাহে লাহে 2, 3 তেনেকৈ মই 5লৈকে কৰিম। এইখিনিতে ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এনেকৈ জমা হৈ আহিলে মানে হৈ যায়। তো এইটো এবাৰ আমি এনেকৈ লুটিয়াই চাব পাৰোঁ, দেখিছে ন? নাই অহা বাগৰি, তাৰমানে হৈ গ'ল ক্ৰীমখিনি। তো ক্ৰীমখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে, এতিয়া মই কেকটো হ'লনে নাই চেক কৰিম। তাৰপিছত কেকটো উলিয়াই আনি মই তাক 3টা পাৰ্টত ভাগ কৰি ল'ম। কাপোৰ এখনে ধৰি ওলাই ল'লোঁ, আৰু এতিয়া চাইছোঁ এইটো পূৰা স্পঞ্জি হৈছে। এতিয়া মই কেকটো আইচিং কৰিম, সেইকাৰণে মই প্ৰথমতে প্লেটখনত অকণমান ক্ৰীম দি ল'লোঁ। তাৰ ওপৰত এটা লেয়াৰ দি আগৰ পৰাই মই ক্ৰীমখিনি এটা পাইপিং বেগত ভৰাই থৈছিলোঁ। চ' কেকটোৰ ওপৰত অকণমান চুগাৰ চিৰাপ দি তাৰ ওপৰত মই ক্ৰীমখিনি দি এনেদৰে মিলাই দিছোঁ। তাৰপিছত আকৌ ছেকেণ্ড লেয়াৰটো মই তেনেদৰেই দিম, অলপ ওপৰত চুগাৰ চিৰাপ দি ওপৰত ক্ৰীমখিনি এনেদৰে দি মিলাই এনেদৰে মই প্ৰথমতে কেকটো আইচিং কৰি ল'ম। এটা পাইপিং বেগত মই কালাৰ দি পেলাই ক্ৰীমখিনি ফ্ৰিজত অলপ টাইম থৈ দিছিলোঁ। এতিয়া N1 নজল এটা দি পেলাই মই চিম্পলকৈ ডিজাইন এটা দি দিছোঁ ৰ'জৰ। যিহেতু মই ৰ'জ কেক বনাইছিলোঁ সেইকাৰণে এনেই চিম্পলকৈ এনেদৰে দি দিছোঁ। ক্ৰীমখিনি অলপমান গলি গৈছে, গৰমটো বহুত বেছি আজি। চ' এনেদৰে মই চিম্পলকৈ দি হৈ গ'ল, আৰু এতিয়া আমাৰ কেকটো ৰেডি হৈ গৈছে।
এতিয়া কেনেকুৱা হৈছে জনাব। কেকটো বনালোঁ, খাবলৈ সোৱাদ হৈছেনে নাজানো, কিন্তু দেখিবলৈ ধুনীয়া হৈছে হয়নে? চাওকচোন, আপোনালোকেও জনাবচোন কমেণ্ট বক্সত কেনেকুৱা হৈছে আজি মোৰ কেকটো। পৰিয়ে যাব এনেকৈ চাই থাকিলে। আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। ভাল লাগিলে আজি আপোনালোকৰ লগত মই কেকৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আৰু ঘৰলৈ অনা নতুন বস্তুটো আপোনালোকক দেখালোঁ। আপোনালোকে কেনেকুৱা লাগিছে জনাব। তো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম বা মই গোটেইখিনি আপোনালোকে জনাব আৰু